Hello guys, welcome back to Avi'sLife Forever. Yeah. Hello guys, welcome back to Avi'sLife Forever. আৰু সকলোলৈকে বহাগ বিহুৰ শুভেচ্ছা থাকিল আমাৰ দুটা ফালৰ পৰা ন। So guys, আজি ঢেকিয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহুৰ পতাকা উত্তোলন আৰু আজি প্ৰথম বহাগ। So সকলো যাম তালৈ আৰু ধুনীয়াকৈ আপোনাক দেখাইও যাম। বহুত দিন মূৰত ব্লগটো কৰিলোঁ, আশা কৰোঁ সকলোৱে ভাল পাব। ধুনু মাইনা বনি আছা, বাহ কিটি 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 ই এক্সপ্ৰেছন চোৱা তাৰ। হাই কৈ দিয়া সবকে, হেল্ল' কৈ দিয়া। আমি বিহুলৈ যাওঁ, ধুনু ধুনু কাপোৰ পিন্ধি আমি বিহুলৈ যাওঁ ন। সবকে বিহুৰ শুভেচ্ছা দি দিয়া। Bihu শুভেচ্ছা থাকিল দেই। Everyone a very happy Rongali Bihu. Wah, suki pehu আজি নাচনি দেখুন। হে হে। পতাকা উত্তোলন হোৱাৰ পিছতে মহান শ্বহীদসকলক পুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল। এয়া চাওক। So guys, এনেকৈ যোৱাকালি ফ্লেগ হোষ্টিং কৰি ঘৰ পালোহি। তাৰপিছত আজি ভাগৱত পাঠ আছে এজেগাত, তাৰপিছত পাখিৰ বাৰ্থডে, পাখি মানে মোৰ ৱাইফৰ বাৰ্থডে। চ' সেইটো চেলিব্ৰেশ্যন কৰিম আজি। চ' দেখাই যাম আৰু ড্ৰেছ চেছ পিন্ধি পুৰা ফিটিং আৰু যাব লাগে আৰু জিম মাৰি মাৰি বিলাক মানে টাইট চাইট হৈ গৈছে কাপোৰবিলাক, ভাল লাগে দেখিলে। কেকটো লৈ ল'লোঁ গাইজ। এতিয়া গৈ পেলাই আইতাহঁতৰ তাত যাম, তাৰপিছত ফ্ৰিজত ধুনীয়াকৈ সোমাই থৈ দিম, ৰাতি কামত আহিব। ৰাতি এজেগাত পাৰ্টিটো কৰিহে ঘৰলৈ আহিম, মজা। सुना बुकु कोन दिखाले होई पका में थोई लाली में थोई तितिया हे बुझिली मोर मिलाई खुआलू So guys, আহি এটা ধুনীয়া জেগা পালো। অলপমান বোলো ৰেষ্ট লৈ লওঁ, বহি লওঁ। কঁকাল চকাল বিষাই যায় মানে স্কুটি চলালে। আইতাহঁতৰ তাত গৈ আছোঁ, ভাগৱত চলি আছে শিৱ মন্দিৰত। ত' ভাগৱত হ'ব আৰু সন্ধিয়া ঘূৰি যাওঁতে মানে ৱাইফৰ বাৰ্থডে। চ' সেইটো অলপমান চেলিব্ৰেশ্যন কৰি যাম ৰাস্তাতে, ৰেষ্টুৰেণ্ট আহে তাতে। চ' সকলো দেখাই যাম আজি, একদম ধামাকা হ'ব আজি। তাৰপিছত কি ধুনীয়া জেগা, ৱাও মজা। আহিছে আইতাৰ ওচৰত পাই গ'লোহি আমি। আইতা কেনেকুৱা লাগিছে আমাক দেখি ইমান দিন মূৰত? ত' সেই আইতাহঁতৰ ঘৰৰ ওচৰতে শিৱ মন্দিৰত ভাগৱত পাঠ চলি আছে। ত' সেয়াই আৰু আজি তাতে থাকিম ধুনীয়াকৈ। বস্তুটো বনিব ন, তাত আজি বিহু আছে নেকি নহয়? আছে, ধুনীয়াকৈ খাই বৈ যাম আৰু। প্ৰসাদ খাই লওঁ ৰ'ব। এইফালে জোঁৱাই নাচ চাওক গাইজ, আৰু এজনী ভাগিনী দেই। सज्जन को क्या तकलीफ है भाई? বিহু বুলি আমি গোটেই যাক আইতাৰ ওচৰলৈ আহিছোঁ। এয়া চাওক, আইতাৰ ওচৰত লগ হৈছোঁ গাইজ। টিকটক পাৰ্টি, আজিকালি টিকটক নাই, চ' ৰিল পাৰ্টি পুৰা বনাই আছে। চেৰেংকৈ মাৰিলে বুকুতে জুই বোলে।
কিবা ক'ব নেকি এই নাচ বাগ বিলাকৰ বিষয়ে নিজে নাজানো ভাই নাচিবলৈ চাওক ৰিলছ পাৰ্টি আৰু টিকটক পাৰ্টি ৱেলকাম বেক টু Avi'sLife পূজা 2,000 years later. So guys, ওচৰতে ধুনীয়া এখন হোটেল আছে তাত আহিলো আমি পাৰ্টিটো হ'ব আৰু ইয়া চাওক চব আহি পাই গলো ইয়া কেক কাটিং অলপমান চাওক আপোনালোকে খুৰা খুৰী দাদা জুৱাই চব আহিছে আৰু কেকটো কটাৰ পিছত একদম খানা পিনা খালো তাৰ পিছত ধুমুহা এজাক আহিল মানে আৰু ভিডিঅ' বনাবই পাহৰি গলো ইমান বতাহ বৰষুণ আহিল ধুমাধুম পলালো ধুনীয়াকে ঘৰলৈ আহিলো সো ইমানেই আছিল ভিডিঅ'টো সেইদিনাৰ ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবই কিন্তু দেই যাতে আৰু ধুনীয়া ধুনীয়া ভিডিঅ'জ বনাই যাব পাৰো জয় অসম বাই বাই